বিত্তমন্ত্ৰীৰ দায়িত্ব থাকোঁতে আমি এটা সিগনেচাৰ প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ। সেই প্ৰজেক্টত কেশৱ মহন্ত ডাঙৰীয়াই এই প্ৰকল্পটো হাতত লৈছিল। আমাৰ গোটেইখিনি ৰেডি হৈ আছে। বৰ্তমান বানৰ পৰিস্থিতিৰ কাৰণে মই এই বিষয়টো চকু দিয়া নাই, কাৰণ আজি যদি আমি পৰীক্ষা পাতিব লাগে, পুলিচে দৌৰিব লাগিব, পুলিচত এখন খেলপথাৰতো পানী নোহোৱাকৈ নাই। সেইকাৰণে জুলাই মাহটো অপেক্ষা কৰি লওঁ, তাৰপিছত এই বছৰতে আমি সব শেষ কৰিম। কেইবাজনো বিধায়ক এতিয়া এমপি হ'ল, এই ঠাইকেইটাত কেনেদৰে আগবাঢ়িব আপোনালোকৰ মিত্ৰজোঁট? নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি আমি কথা পাতিম এনেকুৱা আখুৱাবোৰৰ ওপৰত যিবোৰ আখুৱা আপোনালোকৰ মনত বহুত দিনৰ পৰা বহি আছে আৰু বহুতেই কমেণ্ট বক্সত কমেণ্ট কৰা সেই কমেণ্টবোৰৰ উত্তৰো আজি আমি এই ভিডিঅ'টোৰ দ্বাৰাই দিবলৈ চেষ্টা কৰিম। আহক তেনেহ'লে এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। বহুতেই কমেণ্ট বক্সত সুধি আছিল যে জুলাই নাইবা আগষ্টৰ যিটো এক্সাম ডেট হয় সেই ডেটটো জনাব পাৰিব নেকি। ইয়াৰ বাবে মই ক্ষমা প্ৰাৰ্থনা জনাইছোঁ, কাৰণ আমি এতিয়ালৈকে তাৰ বিষয়ে সঠিক কোনো ইনফৰমেশ্যন নোপোৱাৰ বাবে আপোনালোকক আমি সঠিক ডেট নাইবা আপোনালোকৰ মান্থৰ বিষয়ে আপোনালোকক জনাব পৰা নাই। যেতিয়া কোনো অফিচিয়েলি নটিফিকেশ্যন পাব্লিছ কৰিব তেতিয়া আমি আপোনালোকক সেই সঠিক ডেট নাইবা সঠিক সময়খিনিৰ বিষয়ে অৱগত কৰিব পাৰিম। আৰু দ্বিতীয় কুৱেশ্যনটো আছিল যে ADRE কাট অফ এইবাৰ কিমান যাব। প্ৰিভিয়াছ যিটো আপোনালোকৰ ADRE এক্সাম গ'ল সেই এক্সামৰ আপোনালোকৰ টোটেল কেণ্ডিডেট আছিল 11 লাখৰ ওপৰত, আৰু সেই অনুযায়ী এইবাৰৰ কেণ্ডিডেটৰ সংখ্যা সেই তুলনাত বহু গুণেই বাঢ়িব। আৰু প্ৰিভিয়াছ যিটো আমাৰ কাট অফ আছিল সেই কাট অফৰ বহুগুণেই ওপৰত যোৱা এটা সম্ভাৱনা আছে। চ' আপোনালোকে ভালদৰে প্ৰিপেয়াৰ হওক, যাতে আপোনালোকে ষ্টেট লেভেল যিটো আমাৰ ৰিক্ৰুইটমেণ্ট আছে সেইটোত আপোনালোকে ভালদৰে উত্তীৰ্ণ হ'ব পাৰে। আৰু আমাৰ তৃতীয়টো কমেণ্ট আছিল, আমি কেনেকৈ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ৰেজিষ্টাৰ কৰিব পাৰিম অনলাইন গৈ। প্ৰথমতে আপোনালোকে গুগল অন কৰি গুগলত আপোনালোকে চাৰ্চ কৰিব ৰেজিষ্টাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ। তাৰপিছত আপোনালোকে এটা পেজ আপোনালোকৰ অ'পেন হ'ব, যিটো আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, আৰু সেই পেজত আপোনালোকে অনলাইন যোগে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন নতুনকৈ নাইবা ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। আজিলৈ ইমানে। যদি ভিডিঅ'টো আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব।